জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আৰু এতিয়া বাজিছে দুপৰীয়া 1টা। খুব গৰম পৰিছে আজি। আজি সোনকালে ভাত পানী খাই আজৰি হ'লোঁ। আৰু আজি ভাবিছোঁ গৰমত খাবৰ কাৰণে মেংগো মিল্ক শ্বেক বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বলক তেনে বনাওঁগৈ। এতিয়া মই 3টা আম লৈছোঁ। এই আমকেইটা গুচাই লওঁ আৰু আপোনালোকে চাই থাকক। মিক্সাৰ বাতিটোত আম দিম আৰু এই বাতিটোৰ জোখত চেনি দিম আৰু এই গিলাচটোৰ জোখত 2 গিলাচ গাখীৰ দিম। এতিয়া মিক্সাৰ বাতিটোত এই আম দিছোঁ। আৰু এয়া চেনি। গাখীৰ দিছোঁ। এইখিনি এতিয়া মিক্সাৰ বনাই ল'ম। এয়া আমাৰ মেংগো মিল্ক শ্বেক ৰেডি। এতিয়া খাম। এতিয়া টেষ্টৰ সময়। ল'ৰাক টেষ্ট কৰি চাবলৈ দিম। খাইছা? কেনেকুৱা হৈছে? ধুনীয়া হৈছে। মেংগো মিল্ক শ্বেক ৰেডি হৈ গ'ল। আপোনালোকে দেখিলে আমি খায়ো আজৰি হ'লোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিহেতু মই চেনেলটোত একেবাৰে নতুন, সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ইমানতে ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।